নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই দেখাম যে আপোনালোকে মোবাইলতে কেনেকৈ এখন ফটোক আপোনালোকে PDF কৰিব পাৰিব, তাকো কোনো কম্পিউটাৰ বা ল্যাপটপ ব্যৱহাৰ নকৰাকৈ। আজিকালি অফিচিয়েল সকলো কাম মোবাইলতে কৰা হয়, বেছিভাগে কম্পিউটাৰ ল্যাপটপত নকৰে, মোবাইলতে সকলোবোৰ কাম কৰে। তে সেইবাবে মই আজি ভিডিঅ'টোত দেখাম যে আপোনালোকে মোবাইলতে কেনেকৈ আপোনাৰ গোটেই ফটোবোৰ আপুনি PDF লৈ কনভাৰ্ট কৰিব। তে এইটো বস্তুৰ কাৰণে আপোনালোকক কি কৰিব লাগিব, আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰটো ওপেন কৰিব। প্লে ষ্ট'ৰটো ওপেন কৰি এই যে এপটো লিখা আছে, এই এপটো আপোনালোকে ডাউনলোড কৰিব। এইটো এপটোৰ নাম হৈছে JPG to PDF কনভাৰ্টাৰ। তাৰ পাছত চাওক, এই এপটো ওপেন কৰি আপোনালোকে এলাউ কৰিব। তাৰপিছত ওপেন হোৱাৰ পাছত আপোনালোকে প্ৰথমতে কি কৰিব, প্ৰথমতে আপোনালোকৰ যিকোনো ফাইল মানে আপোনাৰ সাপোজ যদি আপোনাৰ তাত ইনষ্টল মানে ফটোখন যদি অলৰেডি আছে তে নালাগে আপোনালোকে ফটো উঠাব, যদি নাই তে চাওক এই চাওক মই এইখন যেনেকৈ দেখাই আছোঁ, এইখন কাগজ মই এতিয়া PDF বনাম। এইখনক প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলৰ কেমেৰাৰে প্ৰথমতে আপোনালোকে ইয়াক ফটো মাৰি ল'ব। ফটো মাৰাৰ পাছত এইখন আপোনাৰ গেলাৰীত ছেভ হ'ব। আৰু যদি অলৰেডি আপোনাৰ গেলাৰীত ছেভ আছে তেনেহ'লে ফটো নামাৰিলেও হ'ব। এই অলৰেডি গেলাৰীত ছেভ থাকিলে আপোনালোকে কি কৰিব, ইয়াতে আপুনি ক্লিক কৰিলে আপোনাৰ পুৰা গেলাৰীটো ওপেন হৈ যাব। তাৰ পৰা আপোনালোকৰ যোনটো ফটো আপুনি সিলেক্ট কৰিব সেইটো সিলেক্ট কৰিলে হ'লে সেই ফটোখন সিলেক্ট কৰাৰ পাছত এই চাওক যেনেকৈ মই এখন সিলেক্ট কৰিলোঁ, সিলেক্ট কৰাৰ পাছত এই তলত যে লিখা আছে চাওক, এইটো কনভাৰ্ট টু PDF বুলি আছে ইয়াতে অপশ্যনটো। ইয়াতে যদি আপোনালোকে ক্লিক কৰি দিয়ে তে সেই ফাইলটো যোনটো আপোনাৰ ফটো আছে JPG বুলি কোৱা হয় ফটোক, তে JPG ফাইলটো PDF লৈ কনভাৰ্ট হৈ যাব। তাকো 1 ছেকেণ্ডত কনভাৰ্ট হ'ব। চাওক এইটো যেনেকৈ কনভাৰ্ট হ'ল, তাৰ পাছত আপোনালোকৰ যিকোনো এটা PDF ভিউৱাৰ এপৰ থ্ৰুদি আপুনি ওপেন কৰক। তাক যেনেকৈ চাওক মই এইটো ওপেন কৰিছোঁ মোৰ PDF ভিউৱাৰ এপেৰে। ওপেন কৰাৰ পাছত এই যে এখন হৈছে তাৰ PDF ফাইলটো। তাৰ পাছত চাওক ইয়াক আপুনি যিকোনো ইয়াতে যদি ক্লিক কৰে, ইয়াতে সেন্ড ফাইল বুলি অপশ্যন আছে। আপুনি যদি ইমেইলত পঠাব খোজে বা হোৱাটছএপত পঠাব খোজে সকলো মানে ইয়াতে অপশ্যন পাব। যেনেকৈ চাওক মই এইটো হোৱাটছএপত পঠাই দেখাইছোঁ, একদম সিম্পল। আপোনালোকে ইয়াক ইমেইল কৰিব পাৰে, মোবাইলৰ পৰাই আপুনি হোৱাটছএপত পঠাব পাৰে, সকলোবোৰ কাম আপোনালোকে কৰিব পাৰে ইয়াৰ থ্ৰুদি। এই এপটোৰ থ্ৰুদি একদম ইজিলি আপোনালোকে যিকোনো ফটো এখন PDF লৈ কনভাৰ্ট কৰিব পাৰে। তে ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, ধন্যবাদ।